পটি আছিল পটি হেল্ল' আজি ৰাতিপুৱাৰ পৰা 4খন ব্লাউজ ৰেডি কৰিলোঁ। কাষ্টমাৰবোৰে ফোন কৰি কৰি কৈ আছে যে কালি যাম, কালি কাপোৰ লাগিবই, নহ'লে নহ'ব। একদম কালিৰ পৰা ফোন মাৰি মাৰি মানে মোৰ কিবা একদম মোৰ মাথাটো বেয়া কৰি দিছে। আজি মই ৰাতিপুৱা সোনকালে আহি 4খন ব্লাউজ 4যোৰ কাপোৰ ৰেডি কৰিছোঁ। তাৰপিছতে এতিয়া কেইটা বাজিছে? এতিয়া বাজিছে 6:30। এতিয়ালৈ এজনীও কাষ্টমাৰ নাই। তেনেকুৱাবোৰক কি বুলি ক'ব কওকচোন? তই এতিয়া মই কৈ আছো ভিডিঅ'ত, কালি মোক ইমান কেইটা মাইকী ফোন কৰিছে কালি কাপোৰ লাগিবই, কিন্তু ইমান মই ৰাতিপুৱাৰ পৰা চিলাইছো জানো, এজনী অহা নাই। তোৰ ওপৰত মোক খং উঠি আছে। ৰাতিপুৱা 11টা বজাত লাগে, মই কেইটা বজাত আহিছো জানো? ৰাতিপুৱা তোৰ কাপোৰটোৰ কাৰণে কি কৰিবা উপায় নাই, চিলোৱা নাই বুলি কৈছে। এতিয়া মই আকৌ তাত যাম, ফোন কৰি আছে, কাম অলপ কৰিছে বোলে। এজনী আমাৰ কাষ্টমাৰ ৰাতিপুৱা 11টা বজাত কাপোৰ লাগে বুলি ক'লে হা। মই আহি গ'লো ইমান ৰাতিপুৱা, আহি 11টা বজা নাই 10টামান বজাতে তোৰ কাপোৰ ৰেডি হৈ গ'ল। 10টা বজাৰ পৰা গুচি গ'লো। তাৰপিছত মই ফোন মাৰি মাৰি কৰি আছো দেই, তাতে কিমান ডিষ্টাৰ্ব দি থাকে আৰু চিলাম কৈছে যেতিয়া দিবই দেখি আজি এনেকৈ বুলি পেলাই 10:30টাতে ৰেডি হৈ গ'ল তোৰ কাপোৰ। বাৰে বাৰে ফোন কৰিব বেয়া লাগিলে জানো। পিছত ঠিক কৈছো আৰু দিম যেতিয়া দিমেই আৰু সেনেকৈ কাৰণে ভিডিঅ' দেখাই দি আছো অলপ। এযোৰ টায়াৰ আছিলে, লৈ যাব একদম টাইম নাই আৰু বোলে, বিয়াৰ ইমাৰ্জেঞ্চি। বাই বাই, ইমান ইমাৰ্জেঞ্চি কাষ্টমাৰ। আৰু এইযোৰো ৰখি আছে, আৰু এইযোৰ ব্লেক টচত আছে, এইযোৰ ৰখি আছে বাৰু। ইষ্ট্ৰি মাৰি দিওঁ। আৰু দুজনী নাহিলে, এনেই মোক কষ্ট খোৱালে আজি। কালি চিলাব পাৰিলোঁ লাহেকৈ। এইযোৰ ব্লেক টচত আছে, যিযোৰ এতিয়া লৈ গৈছে কাপোৰযোৰ, তাইও কালি বিয়াত পিন্ধিব, এইযোৰো কালি বিয়াত পিন্ধিব। ব্লেক টচ ধুনীয়া লাগিছে। এইযোৰ একদম সৰু ছোৱালী পিন্ধিব। দাদাই ব্লাউজ হুক লগাই দিছে, আজি অলপ কাম সহায় কৰি দিছে মোক। কালি খুৱাব লাগিব কিবা এটা, চাহ একাপ খুৱাই দিম। আৰু এইযোৰৰ ব্লাউজ অলপ ডিজাইন দি চিলাইছোঁ, ডিজাইন মানে পটি লগাই পেলাই চিলাইছোঁ আৰু পটি এক্সট্ৰাকৈ 2টা পটি লৈ আহিছিলে তেওঁলোকে। এইযোৰ মুগাযোৰৰ ব্লাউজটো এনেকুৱা দিছোঁ, ফ্ৰণ্টতে অ'পেন দিছোঁ মই। তাই যিহেতু বেক চাইডে অ'পেন বেয়া পায়, সেইকাৰণে ফ্ৰণ্ট চাইডতে অ'পেন কৰি দিছোঁ, পেড লগাই দিছোঁ। 3 পিচৰ ব্লাউজ, একদম মই সৰু ছোৱালী। বেক চাইডে এনেকৈ দি দিছোঁ। এক্সট্ৰা পটি আছিল, পটি ইউজ কৰিছোঁ, পাৰপিন দিয়া নাই, পটি দি দিছোঁ। তলত এনেকৈ সৰু ছোৱালী যিহেতু বাটাৰফ্লাই খুব পচন্দ কৰে, বাটাৰফ্লাই লগাই দিছোঁ। ফিটা দি দিছোঁ, ফিটা নিদিলেও চলিলে হয়, কিন্তু কেতিয়াবা বাগৰি যাব বুলি ভয় লাগে, সেইকাৰণে ফিটাটো দি দিছোঁ। তাই যদি পচন্দ নকৰে পিছত কাটি দিব পাৰিব ফিটাটো। হাতত এনেকৈ 3টা পটি আছিলে, হাতত মই 2টা ৰাখি দিছোঁ। এটা পটি বেক চাইডৰ কাৰণে ৰাখি ল'লোঁ, 2টা পটি লগাই দিছোঁ ইয়াতে। ভালে লাগিছে বাৰু, বেয়া লগা নাই। 3টা পটি আছিলে হাতত। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকে ব্লাউজৰ ডিজাইনবোৰ চাই থাকিব, আৰু পূজা আহিছে যিহেতু ডিজাইন ব্লাউজ পিন্ধিব লাগিব সকলোৱে। এতিয়াৰ পৰা চিলেক্ট কৰি ৰাখক কি ডিজাইন পিন্ধিব, আহি যাব মোৰ তাত চিলাবলৈ। আজিলৈ আহিছোঁ, বাই বাই।